guys, welcome to new vlog. স্বাগত জনাইছোঁ মোৰ চেনেললৈকে। আপোনালোকৰ ল'ৰা ছোৱালী আছে নেকি এই 9 8ত পঢ়া যদি আছে তেওঁলোকৰ বাবে ভাল খবৰ দিব ওলাইছোঁ। এটি মোবাইলত দিয়া হৈছে প্লে ষ্টৰত জ্ঞান পাণ্ডা বুলি এপ এটা। এই এপটো আপোনালোকৰ গ্ৰামাৰ, ইংলিছ, বিজ্ঞান, সমাজ বিজ্ঞান, মেথছ আৰু আছামিজ সেইকেইটা ক্লাছ কৰা হৈছে। ক্লাছ কৰি থাকিব পাৰিব আৰু শিকিব পাৰে বহুত ধৰণৰ বস্তু আৰু টিউশ্যন নলগাকৈ ল'ব পাৰিব। টিউশ্যনত গ'লে 1 ঘণ্টা শিকাব, তাতে 24 ঘণ্টা এটি শিকি থাকিব পাৰিব। 24 ঘণ্টাৰ ওপৰত শিকিব পাৰিব। ৰাতি ডাউনলোড কৰি লওক, তলত লিংকটো আছে, লিংকটো যাই ডাউনলোড কৰি লওক আৰু শিকক। আৰু এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ যে জ্ঞান পাণ্ডা এপটো দেখিছে আপোনালোকে এতিয়াতে এইটো জ্ঞান পাণ্ডা এপটো অন কৰি ল'ব আপোনালোকে। মই অলৰেডি অন কৰাই আছে। ইয়াত ইংলিছ মাধ্যমৰ, আছামিজ মাধ্যমৰো আছে, 10ৰ আৰু 9ৰো আছে। আপোনালোকে চাওক, মই দেখুৱাই আছোঁ। 10 ক্লাছত আছে, চাই লওক। ক্লাছ 10ত ক্লিক কৰিবা, কণাদি এইটো ক্লিক কৰিবা। অসমীয়া মাধ্যমত আপোনালোক চবতে পাই যাব। আপোনালোকে দেখুৱাইছোঁ মই ভিডিঅ'টো মাৰিবা। এইটো দিন মাৰিয়াত নাম্বাৰ বহাবা, নাম্বাৰ বহি ইয়াতে নাম, ইয়াতে জিলা, ইয়াতে ডিষ্ট্ৰিক্ট লিখিবা। এখানে বহে এটা ফটো কপি দিবা, তাৰপিছত আপডেট মাৰি দিলে হ'ব। যাব ইয়াতে অনলাইন ক্লাছ কৰিব পাৰিবা। 10ৰ এইটো 10ৰ মই এতিয়া নকৰোঁ। ইয়াতে জিলাকেইটা থাকে, কুৱেশ্যন বেংক পাবা। ইয়াতে পেপাৰো আছে, ব্যৱহাৰ কৰিব পাৰিবা। তাৰপিছত ইয়াতে ইংলিছ মাধ্যমত মই ক্লিক কৰিছোঁ। ইংলিছ মাধ্যমতো আহি যাব ইয়াতে এইবিলাক। ইয়াতে ক্লাছ 9ৰ আছে, এইবিলাক 4টা আছে, ইয়াতো আছে। আপোনালোকে ইয়াতে অতি সোনকালে ছাত্ৰ ছাত্ৰী পৰা হ'ব। ভালকৈ বুজায়ো, বুজি নাপালে ইয়াতে কণ্টেক্ট কৰিব পাৰি, কণ্টেক্ট নাম্বাৰো আছে। ইয়াতে টেষ্ট পেপাৰো আছে। আপোনালোকে সকলোৰে সুবিধা ইয়াতে পাব। ইয়াতে আপোনালোকে চাই ল'ব। থেংক ইউ। জয় অসম। অন কৰি বহাব লাগে বস্তুখিনি। মই ইয়াতে ভিডিঅ'টো দেখি দিছোঁ, আপোনালোকে চাওক, চাই পেলাই বহি লওক। আপোনালোকে ল'ৰা ছোৱালী পঢ়িব দিয়ক। আপুনি কাষত থাকিব, কিন্তু অভিভাৱক কাষত থাকিব, নহ'লে বেলেগ চাই থাকিব পাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে বহুত ভাল এপ এইটো। মানে বহুত ল'ৰা ছোৱালী পাছ কৰিছে, 2টা ল'ৰা ছোৱালী পাছ কৰিছে, বহুত নহয় 2টা। এই 2টা চাওক, মই ভিডিঅ'টো লাষ্টত দিছোঁ, ভিডিঅ' 2টা চাই থাকক। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত থকা ঘণ্টাটো বজাই দিব। জয় আই অসম। অভিনন্দন জনাইছোঁ যোনক খুব ভাল লাগিছে। আমাৰ জ্ঞান পাণ্ডা ষ্টুডেণ্টেই হয় তুমি। মানে ৰিজাল্টটো শুনি আমি লগে লগে গুচি আহিলোঁ আৰু তোমাৰ ঘৰলৈকে। এতিয়া তোমাৰ মানে কেনেকুৱা লাগিছে? হয়, নথৈ আনন্দিত হৈছোঁ। আচলতে খবৰটো অলপ আচম্বিতে পোৱা। গাড়ীৰে মই তেজপুৰৰ পৰা আহি আছিলোঁ। তেনেকুৱা সময়তে গাড়ীতে ফলাফলটো পালোঁ। আৰু তুমি কিবা জনাব বিচাৰিবা নেকি তোমাৰ ভাইটি ভণ্টিসকলৰ কাৰণে? ইয়াৰ জৰিয়তে মই জনাব বিচাৰিম যে তেওঁলোকেও, মোৰ ভাইটি ভণ্টি অনুজসকলেও এই এপটো ব্যৱহাৰ কৰি, এতিয়া যিহেতু ইংলিছ আৰু অসমীয়া 2টা মিডিয়ামৰ কাৰণে মুকলি কৰা হৈছে, গতিকে 2টা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে ক্লাছ কৰি উপকৃত হ'ব পাৰিব। গতিকে এটা খুবেই ভাল সুন্দৰ এপ। ছাত্ৰ ছাত্ৰীসকলে এইটো ব্যৱহাৰ কৰি উপকৃত হ'ব পাৰিব নিশ্চয়। ধন্যবাদ। নমস্কাৰ, মই সুদৰ্শনা ভূঞা। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 7ম স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। আৰু মই তিয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিলোঁ। আৰু এই সময়ত মই জ্ঞান পাণ্ডা অনলাইন লাৰ্ণিং এপৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো মই ইয়াৰ যোগেদি বহুতো ডাউট ক্লিয়াৰ কৰিব পাৰিছিলোঁ। ইয়াৰ সকলো ক্লাছ মই এটেণ্ড কৰিছিলোঁ। গতিকে মোৰ অনুজসকলকো মই আহ্বান জনাম যাতে এই এপৰ জৰিয়তে তেওঁলোকে নিজৰ ডাউটবোৰ ক্লিয়াৰ কৰে আৰু এটা সুন্দৰ ফলাফলেৰে নিজৰ উজ্জ্বল ভৱিষ্যত গঢ়িব পাৰে। ধন্যবাদ।